নমস্কাৰ, মই মৌচুমী। আপোনালোক সকলোকে মৌপি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ আন এটা ৰেচিপি লৈ আহিছোঁ। আজি ভাবিছোঁ কঁঠালৰ মুচি বনাম আৰু এনেদৰে কঁঠালৰ মুচি বনাই চাব, খাবলৈ একে মাংসৰ দৰে সোৱাদ হয়। তেতিয়াহ'লে আহক মইনো কেনেকৈ কঁঠালৰ মুচি বনাম আৰম্ভ কৰোঁ ভিডিঅ'টো। কঁঠালৰ মুচিটো পাৰি আনিলোঁ আৰু পাৰোঁতে অকণমান বোকা লাগিলে, সেইকাৰণে ভালকৈ ধুই লৈছোঁ। আৰু কঁঠাল সদায় মিডিয়াম চাইজৰ কঁঠালটো আনিব, তেতিয়া খাবলৈ বেছি ভাল হয়। কঁঠালটো ধুই আনিলোঁ আৰু কঁঠালটো কাটি দিয়াত মোক মায়ে সহায় কৰি দিছে। কাৰণ কঁঠাল কাটিলে বহুত বেছি আঠা লাগে, তাৰ কাৰণে আপোনালোকে অকণমান মিঠাতেল হাতত লগাই ল'ব, তেতিয়া আঠাটো নালাগে। মায়ে কঁঠালখিনি এনেকুৱা পিছত কাটি দিছে আৰু ইয়াতকৈ ডাঙৰ পিচ নকৰোঁ, এইটো জোখতে ৰাখিম। কঁঠালখিনি কাটি লোৱা হৈ গ'ল আৰু এতিয়া ভালকৈ এইখিনি ধুই ল'ম। কঁঠালৰ মুচিখিনি মই এতিয়া কুকাৰ এটাত দি দিছোঁ। অকণমান সিজাই ল'ম, এটা চিটি মৰালৈকে, বেছিকৈও নিসিজাওঁ। অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ আৰু জোখত পানী দি এতিয়া মই গেছত উঠাই দিম। আৰু কঁঠালৰ মুচিখিনি বনাবলৈ আমাৰ প্ৰয়োজন হ'ব দুটামান আলুখিনি মই ডাঙৰ ডাঙৰ পিছত কাটি লৈছোঁ আৰু 3টা মিডিয়াম চাইজৰ পিঁয়াজ একে মিহি মিহিকৈ কুটি লৈছোঁ, তেতিয়া গ্ৰেভিটো অলপ ডাঠ হয়। আৰু মছলাৰ ভিতৰত ব্যৱহাৰ কৰিম জিৰা মছলা, ধনিয়া গুড়ি আৰু অকণমান জলকীয়া গুড়ি আৰু 3টামান শুকান জলকীয়া আৰু খুন্দি ৰখা আদা নহৰুৰ পেষ্ট, কেইখিলামান তেজপাত আৰু একেবাৰে শেষত ব্যৱহাৰ কৰিবলৈ মই কেইখিলামান মান ধনিয়া পাত ছিঙি ৰাখিছোঁ। আৰু আমাৰ প্ৰয়োজন হ'ব 3টা পকা বিলাহী। কেৰাহীটো পাতি দিলোঁ আৰু কেৰাহীটো গৰম হওঁতে ইয়াত জোখ অনুযায়ী মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হওঁতে মই ইয়াত কেইখিলামান তেজপাত আৰু শুকান জলকীয়াকেইটা দিছোঁ আৰু পিচি ৰখা পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান সময়ৰ কাৰণে ভাজি ল'ম, যেতিয়ালৈকে পিঁয়াজৰ ৰংটো সলনি নহয়। এয়া দেখিছেনে, পিঁয়াজৰ ৰংটো সম্পূৰ্ণভাৱে সলনি হৈ গ'ল আৰু ইয়াতকৈ বেছি নাভাজোঁ। এতিয়া মই ইয়াত আধা চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। চেনি দিলে গ্ৰেভিটোৰ ৰংটো সলনি হৈ যায় আৰু বৰ ধুনীয়া এটা ৰং উঠে। এতিয়া মই কাটি ৰখা বিলাহী কেইপিচ দি দিছোঁ আৰু ইয়াত ব্যৱহাৰ কৰিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া অকণমান বিলাহীখিনি ভাজ খোৱালৈকে ভাজি ল'ম আৰু এতিয়া ইয়াত দিছোঁ আদা নহৰুৰ পেষ্ট। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম আৰু বিলাহীখিনি অকণমান গলি আহোঁতে মই ইয়াত মছলাখিনি ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াত মছলাখিনি দি দিছোঁ। বিলাহীটো ধুনীয়াকৈ গলি আহিছে আৰু মছলা তেল এৰালৈকে মই ভাজি ল'ম। এতিয়া মই ইয়াত হালধি গুড়ি এচামুচ ব্যৱহাৰ কৰিছোঁ। বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে আৰু মই অকণমান সময়ৰ কাৰণে মছলাখিনি আৰু ভাজি ল'ম ভালকৈ। আৰু মই এতিয়া অকণমান ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ, কাৰণ মছলা যিমানেই আপুনি ভজা হয় খাবলৈ বিৰাটেই সোৱাদ হয়। কাৰণ প্ৰতিটো বস্তু বনোৱাৰ মেইন প্ৰচেছটোৱে হৈছে আমাৰ মছলাখিনি ভজাৰ ওপৰত ডিপেণ্ড কৰে। মছলাখিনি 5-7 মিনিটমান ভজাৰ পাছত চাওকচোন, তেলখিনি ইমান ধুনীয়াকৈ বিৰিঙি আহিছে আৰু আমাৰ মছলা ভজাখিনি প্ৰায় কমপ্লিট হৈ গ'ল। ইয়াতকৈ আৰু মই বেছিকৈ মছলাখিনি নাভাজোঁ। এতিয়া মই সিজাই ৰখা কঁঠালখিনি দিছোঁ, ভালকৈ পানীখিনি টুকি লৈছিলোঁ আৰু এতিয়া মই আলু কেইপিচো দি দিছোঁ। মছলাখিনিৰ সৈতে ভালকৈ কঁঠালৰ মুচিখিনি মিলাই ল'ম। আলু আৰু মুচিখিনি ভালকৈ সিজালৈকে ভাজি ল'ম এইখিনি। আৰু মই মাজে সময়ে লৰাই আছোঁ, নহ'লে ধৰি যোৱাৰ চান্স থাকে। আৰু ইয়াত মই অকণমান পানী দি দিছোঁ, যাতে মছলাখিনি কঁঠালৰ মুচিখিনিৰ ভিতৰত ধুনীয়াকৈ সোমাই পৰে, তেতিয়া খাবলৈ বেছি ভাল লাগে। এতিয়া পানী অকণমান দি পেলাই মই অকণমান সময়ৰ কাৰণে এইখিনি ভাজি ল'ম। আৰু মই এতিয়া জোখত পানী দি দিম, কাৰণ মুচিখিনি ধুনীয়াকৈ সিজি উঠিলে। আৰু মই বেছিকৈ পানী নিদিওঁ, কাৰণ মই অকণমান গ্ৰেভি কৰি ৰাখিম, তেনেকৈ খাই বেছিকৈ ভাল লাগে। এনেদৰে কঁঠালৰ মুচি বনাই খাবচোন, সঁচাকৈ মাংসৰ দৰে সোৱাদ হয়, খাবলৈ বিৰাটেই ধুনীয়া হয়। আৰু একে শেষত মই কেঁচা জলকীয়া দুটামান মই ফালি পেলাই ইয়াত দি দিছোঁ আৰু অকণমান লৰাই দিছোঁ, যাতে কেঁচা জলকীয়াৰ গোন্ধটো ধুনীয়াকৈ সোমাই পৰে জোলখিনিত।
শেষত কাটি ৰখা মান ধনিয়া পাত দি দিছোঁ। একে মান ধনিয়াৰ পাতৰ গোন্ধ ধুনীয়াকৈ একদম মলমলাই গৈছে। এতিয়া খাবহে লাগে আৰু। কঁঠালৰ চব্জিখিনি এয়া ৰেডি হৈ গ'ল। দুপৰীয়া থালিখন আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আজি একো বেলেগ বনোৱা নাই, কাৰণ আজি স্পেচিয়েলকৈ বনোৱা কঁঠালৰ মুচিৰি খোৱা হ'ব ভাত সাজ। আজি কঁঠালৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল জনাব, কাৰণ আপোনালোকে দিয়া কমেণ্টবোৰ পঢ়ি মোৰ বহুত বেছি ভাল লাগে। আৰু যদি ভিডিঅ' চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।